Cardom ding thao carbian Cardom pinpo habe salar ovemian Cardom ding thao carbian Cardom pinpo habe salar ovemian শিল্পী মই তিনিও কালৰে অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যতৰ আদিতেই যাত্ৰা কৰি অনাদিলৈ যাওঁ ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ আমি আমাৰ ষ্টুডেণ্টৰ মনবোৰো ধুনীয়া কৰিবলৈ চাওঁ যাতে তেওঁলোকে পৰিৱেশ সুৰক্ষাৰ লগতে নিজৰ মনটো ধুনীয়া কৰে গতিকে আমি তেনেকৈ ডিপাৰ্টমেণ্টবিলাকে এক্টিভিটিছবিলাক কৰি আহিছোঁ অতি শান্তিপ্ৰিয় জেগা আৰু ইয়াৰ যিসকল বাসিন্দা আছে তেওঁলোক অতি শান্তিপ্ৰিয় ইয়ালৈ অহাৰ মূল লক্ষ্যটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অকণমান সুবিধা হয় নেকি যিটো সময়ত অভিভাৱকসকলে খুব এটা সমস্যাৰ সন্মুখীন হয় সেই সময়ছোৱাত অকণমান সুবিধা হ'ব নেকি বুলি ভাবি এই মডেল কলেজখনলৈ আহিলোঁ আজি মানে নমস্কাৰ শুভাকাংক্ষী ৰাইজক মই বিনন ফুকনে নমস্কাৰ জনাইছোঁ আৰু আজি শিক্ষাৰ বিষয়ে কিছু কথা আলোচনা কৰিবৰ কাৰণে মই এই মুহূৰ্তত উপস্থিত হৈছোঁ যি দেৰথৰ মডেল কলেজ আৰু গোলাঘাট জিলাৰ নিচেই কাষতে লৱণঘাটৰ পৰা প্ৰায় 1 কিলোমিটাৰ নিলগত দেৰথৰত এই কলেজখন অৱস্থিত মই প্ৰথমতে আমি সেই দুৱাৰমুখতে থকা বিদ্যালয়খনৰ দুৱাৰমুখতে থকা চৰকাৰী আদৰ্শ মহাবিদ্যালয় দেৰথৰ কাৰ্বি আংলং অসম এই নামটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু মই পুনৰ কৈছোঁ যে যদি গোলাঘাটৰ পৰা আমি লক্ষ্য কৰোঁ লৱণঘাটৰ পৰা প্ৰায় 1 কিলোমিটাৰ ব্যৱধানত আছে এইখন মডেল কলেজ আৰু দেৰথৰত আছে এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ এই অঞ্চলটি আৰু সেই প্ৰাকৃতিক পৰিৱেশৰ মাজত ইয়াত এটা বস্তু মই প্ৰত্যক্ষ কৰিছোঁ যদি প্ৰবীণে চৌপাশৰ পৰিৱেশটো দেখুৱাই খুব এটা ভাল লগা পৰিৱেশ যে ইয়াত যন্ত্ৰৰ যিটো শব্দ যান্ত্ৰিক যিটো প্ৰভাৱ যন্ত্ৰৰ যিটো শব্দ বা কম্পন সেই কম্পনটো ইয়াত খুব কম মানে পঢ়াৰ বাবে এটা ধুনীয়া পৰিৱেশ এই অঞ্চলটোত মই প্ৰথমতে প্ৰত্যক্ষ কৰিছোঁ আৰু সেই পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ আৰু লগে লগে আমি অকণমান ভিতৰলৈ যাম ভিতৰত কথা পাতিম আমাৰ ইয়াত শুভাকাংক্ষী অভিভাৱক আছে এইসকল অভিভাৱক আমাৰ প্ৰিন্সিপাল আছে আৰু সহকাৰী শিক্ষকসকল আছে তেওঁলোকৰ সৈতে অকণমান কথা পাতিবৰ কাৰণে আমি এই স্থানলৈ আহিলোঁ এইসকল আমাৰ এই কলেজত অধ্যয়নৰত বৰ্তমান ছাত্ৰ ছাত্ৰী তেওঁলোকো আছে আৰু তেওঁলোকৰ সৈতেও অকণমান কথা পাতিম পঢ়াৰ কথা পাতিম মই পুনৰ কৈছোঁ যে আজি আমি পঢ়াৰ কথা পাতিম আৰু এটা ভাল পৰিৱেশত সেই পঢ়াৰ কথা পাতিম প্ৰথমতে আমাৰ এগৰাকী ছাত্ৰী আছে কেনেকুৱা ইয়ালৈ আহি কেনেকুৱা লাগে কলেজখনলৈ ভাল লাগিছে ভাল লাগিছে কিমান দিন হ'ল ইয়ালৈ অহাত তুমি মই 2022ত আহিছিলোঁ এতিয়া মই চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী এই চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী হিচাপে এইটোৱে ক'ব বিচাৰোঁ যে এই চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত যিখিনি সুবিধা পাব লাগে সেইখিনি আমি সকলো পাইছোঁ শিক্ষাৰ উপৰিও মানে আমি বিভিন্ন ধৰণৰ সা সুবিধা লাইব্ৰেৰী আমি পাইছোঁ ছাৰহঁতেও আমাক সাংস্কৃতিক ক্ষেত্ৰত নিজৰ প্ৰতিভাসমূহ বিকাশ কৰিবলৈ আমাক উৎসাহিত কৰে বিভিন্ন ক্ষেত্ৰত হয় খুব ভাল লাগিছে আমাৰ কোনোবাই কবিতা অকণমান যদি গায় কবিতা অকণমান মনত ৰাখিলে ভাল কবিতা বা কিবা এটা ল'ম আৰু ছাৰ প্ৰিন্সিপাল মই প্ৰবীণক প্ৰথমতে দেখুৱাব শুভাকাংক্ষী ৰাইজক মই আমাৰ প্ৰিন্সিপাল ডাঙৰীয়াক চিনাকি কৰি দিবৰ কাৰণে অনুৰোধ কৰিছোঁ আপোনাক সোধাৰ আগতে এগৰাকী ছাত্ৰীক মই সুধিলোঁ যে ইয়াতে পঢ়ি কেনেকুৱা লাগিছে পৰিৱেশটো কেনেকুৱা কাৰণ আমিতো নাজানো আমি প্ৰথম আহিছোঁ তেওঁলোকে ক'লে যে খুব ভাল লাগিছে আৰু এটা কথা ক'লে যে আমাৰ শিক্ষকসকলে প্ৰবক্তাসকলে আমাক যথেষ্ট সহায় কৰে বুলি কৈছে সেই ক্ষেত্ৰত কি ক'ব আপুনি আপোনাৰ কেনেকুৱা অনুভৱ আপোনাৰ কলেজৰ লৈ আপুনি কি অনুভৱ মই অনুভৱ কৰোঁ যে যিহেতু অসম চৰকাৰে কাৰ্বি আংলং জিলাৰ দেৰথৰত আৰু গোলাঘাট আৰু কাৰ্বি আংলঙৰ সীমামূৰীয়া অঞ্চল দেৰথৰত যেতিয়া এখন গভৰ্ণমেণ্ট মডেল কলেজ কৰিছে তেতিয়াহ'লে অধ্যক্ষ হিচাপে মোৰ এটা দায়িত্ব থাকে যে ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলৰ পৰা এটা সুবিধা পাব লাগে আৰু
সেই সুবিধাৰ অন্তৰত তেওঁলোকক আমি শিক্ষকসকলক মই মানে এটা অনুৰোধ কৰি থৈছোঁ যাতে তেওঁলোকৰ হোৱাটছএপ গ্ৰুপ কৰক আৰু 24/7 সেই গ্ৰুপটো এক্টিভ থাকিব তেওঁলোকে তেওঁলোকৰ মনত অহা যিকোনো প্ৰশ্ন তেওঁলোকে তেওঁলোকৰ শিক্ষকক সুধিব পাৰিব আৰু সেইমতে শিক্ষকসকলে সেই প্ৰশ্নৰ উত্তৰ দিব লাগিব সেইটো এটা কথা 2 নম্বৰ কথাটো হৈছে যে বিশ্ববিদ্যালয়ৰ বা আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ অধীনত যিবিলাক নিয়ম মাফিক পৰীক্ষা হয় যেনেকৈ সেশনেল এক্সাম হয় সেই এক্সামবিলাকৰ উপৰিও আমি শিক্ষকসকলক কৈ থৈছোঁ যাতে প্ৰতিটো লেসন যদি শেষ হয় তেতিয়াহ'লে তেওঁলোকে তেওঁলোকৰ মতে টেষ্ট পাতিব পাৰে আৰু হায়াৰ ছেকেণ্ডাৰীৰ কাৰণেও ঠিক তেনেধৰণে মই ভাবোঁ যে বহুত প্ৰাইভেট ইনষ্টিটিউটতো কিজানি আমাৰ সমান পৰীক্ষা নহয় আমি তেওঁলোকৰ এছেছমেণ্ট কৰি থাকোঁ সেই এছেছমেণ্টৰ ওপৰত আমি আলোচনা কৰোঁ আৰু দৰকাৰ পৰিলে আমি ইণ্ডিভিজুৱেলি গাৰ্জেনক কলো কৰোঁ যে আপোনাৰ ছাত্ৰ বা ছাত্ৰী আপোনাৰ ল'ৰা ছোৱালীয়ে এনেকুৱা বিষয়ত এনেকৈ ধৰণে নম্বৰ পাইছে যে আপুনি এপাক আহক আৰু আহি পেলাই নিজেই চাওক আৰু কি অসুবিধা আছে আপুনি আমাক কওক আৰু ছাত্ৰ ছাত্ৰীবিলাককো ঠিক তেনেধৰণে আমি মেণ্টৰিং কৰোঁ তেওঁলোকৰ লগত আমি আলোচনা বিলোচনা কৰি থাকোঁ তেওঁলোকক আমি সুধোঁ যে তেওঁলোকৰ কি অসুবিধা আছে তাই এই কণ্টিনিউৱাছ এফৰ্টটো আমি মহাবিদ্যালয়ৰ প্ৰথম দিনাখনৰ পৰা কৰি আছোঁ আৰু এই ক্ষেত্ৰত আমাৰ শিক্ষকসকলেও সম্পূৰ্ণ সহযোগিতা কৰি আছে আৰু আমি যিখিনি ছাত্ৰ ছাত্ৰীয়ে মই ভাবোঁ যে তেওঁলোকে ৰেগুলাৰলি কলেজত ক্লাছ কৰিছে বা ভাল ধৰণে পঢ়া শুনা কৰিছে এইখন মহাবিদ্যালয়ত তেওঁলোকে ভাল ফলাফল কৰিছে এটা কথা আচলতে কিছুমান মানুহৰ মনত অলপ ভাৱ এটা হয় এটা কথা সঁচা এতিয়া যে যিহেতু যান্ত্ৰিক যুগ সম্পূৰ্ণ যন্ত্ৰৰ মাজতে আমি আৱৰ খাই আছোঁ নিজকে যান্ত্ৰিক কৰি পেলাইছোঁ অকণমান প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ এই কাৰ্বি আংলঙৰ পৰিৱেশটো কাৰ্বি আংলং আৰু সেইকাৰণেই কাৰ্বি আংলং আনৰ পৰা অকণমান পৃথক যেন লাগে কাৰণ কেওপাশে এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশে ভৰপূৰ হয় অকণমান হাবি যেন অনুভৱ কৰে বহুত মানুহে কয় মানে প্ৰাকৃতিক সৌন্দৰ্যটোকে ভাল লাগে কিবা ভয় লগা পৰিৱেশ ইয়াত আপুনি কেতিয়াবা সন্মুখীন হয় জানো বা আমাৰ ছাত্ৰ ছাত্ৰীকে হ'বলগীয়া হয় জানো নাই তেনেকুৱা কোনো কথা মই নাভাবোঁ কাৰণ মই এটা বস্তু ফিল কৰিছোঁ যিহেতু এইখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা হোৱাৰ দিনটো যেতিয়া এই মহাবিদ্যালয়খনৰ এই বিল্ডিংটো নাছিল ইয়াত সম্পূৰ্ণ গছ গছনি হাবিলতা আছিল তা সেইদিনাখনৰ পৰা মই এইখন মহাবিদ্যালয় আহিছোঁ আৰু মই জইন কৰাৰ প্ৰায় 4 মাহমানৰ পিছতহে আমাৰ অধ্যাপক অধ্যাপিকাসকলে জইন কৰিছে তাৰ পাছতহে আমাৰ ছাত্ৰ ছাত্ৰী আহিছে কিন্তু আপুনি এটা কথা চাওক মই এটা কথা অনুভৱ কৰি থাকোঁ যে মহাবিদ্যালয়খন যেতিয়াৰ পৰা প্ৰতিষ্ঠা হ'ল আৰু আমাৰ কাৰ্বি আংলং আৰু গোলাঘাটৰ ফালৰ পৰা যেতিয়া ছাত্ৰ ছাত্ৰীসকল আহিবলৈ ল'লে তেতিয়া এই জেগাখনৰ এটা মানে ৰং বেলেগ হৈ গ'ল আৰু এই যিটো মানে বা কিবা ভয় লগা বা আশংকা তেনেকুৱা আশংকা বৰ্তমান মই ভাবোঁ যে ইয়াত কেতিয়াও থাকিব নোৱাৰে আৰু কথাটো হৈছে কি যিহেতু আমাৰ মহাবিদ্যালয়খন গোলাঘাট জিলাৰ পৰা 1 কিলোমিটাৰহে কাৰ্বি আংলং জিলাত সোমাই আছে একেবাৰে দাঁতি কাষত একেবাৰে 1 কিলোমিটাৰ নহয় মানে আধা কিলোমিটাৰ একেবাৰে দাঁতি কাষৰীয়া আৰু এই জেগাখন খুব শান্তিপ্ৰিয় জেগা কাৰণ আপুনি ইয়াতে যদি যায় ইয়াতে নিয়েৰেষ্ট থানা ডেইথৰ থানা আছে ডেইথৰ থানাত যদি যায় আপুনি নিশ্চয় গোটেই মাহটোতো এটা কেছ নাপাব নিশ্চয় কাৰণ অতি শান্তিপ্ৰিয় জেগা আৰু ইয়াৰ যিসকল বাসিন্দা আছে তেওঁলোক অতি শান্তিপ্ৰিয় তেওঁলোকে মহাবিদ্যালয়খনৰ উত্তৰণৰ কাৰণে মহাবিদ্যালয়খনৰ ভালৰ কাৰণে সদায় কাম কৰি আছে কিমান সংখ্যক ছাত্ৰ ছাত্ৰী আছে ইয়াতে এতিয়া এনৰোলমেণ্ট হিচাপততো আমাৰ ধৰক প্ৰায় 250 পৰা 300 ষ্টুডেণ্ট আছে এনৰোলমেণ্ট হিচাপত আমাৰ কি ছাবজেক্ট বৰ্তমান আছে এতিয়া অসম চৰকাৰে যিহেতু এই মহাবিদ্যালয়খন অসম চৰকাৰে খুলিছে অসম চৰকাৰে আমাক আৰ্টছ ছেকশ্যনটো দিছে কলা শাখাত দিছে 6টা ছাবজেক্ট দিছে ইংলিছ অসমীয়াটো আমাৰ আছেই ইকনমিক্স এডুকেশ্যন পলিটিকেল ছায়েন্স ছ'চিয়লজি আৰু এটা কথা মই উল্লেখ কৰিব বিচাৰিছোঁ বহুত সাধাৰণ গাৰ্জেন কিছুমান অভাৱ হয় যথেষ্ট অভাৱ হয় ভাল ধৰণে পাছ কৰাৰ পিছতো ছাত্ৰ ছাত্ৰীৰ পৰৱৰ্তী সময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পাছ কৰাৰ পিছতো পঢ়ুৱাৰ ক্ষেত্ৰত অলপ বিপদৰ সন্মুখীন হয় ব্যয়ৰ কথা ভাবি ইয়াতো খৰচৰ শিতান নিচেই কম মানে এখন যিহেতু চৰকাৰী মহাবিদ্যালয় ইয়াত যিটো অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী যিটো আঁচনি আছে সেই আঁচনিৰ অধীনত ইয়াত যিসকল ছাত্ৰ ছাত্ৰীয়ে আপোনাৰ বিল' পভাৰ্টি লাইন দৰিদ্ৰ সীমাৰেখাৰ তলত যাৰ ইনকাম 2 লাখ টকাৰ তলত সেই ছাত্ৰ ছাত্ৰীয়ে
মানে বিনামূলীয়া পাঠদান তেওঁলোকে কৰিব পাৰিব তেওঁলোকৰ এডমিশ্যন ফ্ৰীটো ফ্ৰী সম্পূৰ্ণ ফ্ৰী আৰু খালি তেওঁলোকৰ ষ্টুডেণ্টৰ এটা ফিজ থাকে প্ৰায় 650 টকামান হয় সেই ফিটো তেওঁলোকে দিব লাগিব মাত্ৰ 650 টকা বাকী কোনো ধৰণৰ ফিজ ইয়াত জমা দিব নালাগে যিসকলৰ মানে বাৰ্ষিক আয় 2 লাখ টকা বা তাতকৈ তলত তেওঁলোকৰ এডমিশ্যন ফ্ৰী অভিভাৱক এগৰাকী আছে ছোৱালীজনী ইয়াতে পঢ়ে আপোনাৰ আজি 2 বছৰ প্ৰায় 2 বছৰেই হ'ল যথেষ্ট কম খৰচত এটা সুন্দৰ পৰিৱেশ শৈক্ষিক পৰিৱেশটো সুন্দৰ এই কাৰণেই কৈছোঁ যে মেগাজিনখনত ৱাল মেগাজিনখন আমি আহি প্ৰত্যক্ষ কৰিছোঁ তাত 2টা লেখা মই পঢ়িছিলোঁ তাত পঢ়াৰ লগে লগে মোৰ অনুভৱ হ'ল যে ভিতৰত নিশ্চয় এটা সুন্দৰ শৈক্ষিক পৰিৱেশ আছে মোতকৈ আপোনালোকে বেছিকৈ জানিব কি ক'ব খৰচ নিচেই কম এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ ভিতৰৰ পৰিৱেশবোৰ খুব ধুনীয়া কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি কেতিয়াবা বৰ্তমান মই যেতিয়া মোৰ ছোৱালীজনী নিজেই মোৰ লগত কোনো কথা বতৰা হোৱাই নাই নোহোৱাকৈ তাই কলেজৰ লগত যোগাযোগ স্থাপন কৰিলে আৰু যোগাযোগ স্থাপন কৰাৰ পিছত তাই ক'লে যে মোৰ ভাল লাগিছে মই তাতে এডমিশ্যন ল'ম এটা বছৰ এটা ছেমিষ্টাৰ ইতিমধ্যে পাৰ কৰিছে আৰু অসুবিধাৰ সন্মুখীন এতিয়ালৈকে কোনো ক্ষেত্ৰতে হোৱা নাই এতিয়া বৰ্তমান তাই 2য় ছেমিষ্টাৰ গতিকে নিশ্চয় উপযুক্তভাৱে শিক্ষা গ্ৰহণ কৰিব নিশ্চয় আৰু যিটো আমাৰ শিক্ষক ষ্টাফ আছে তেখেতলোকৰ কথা ছোৱালীয়ে নিশ্চয় ঘৰত কয়গৈ কিছু কথাতে কেতিয়া কয় যে আমাৰ ছাৰসকলে ল'ৰা ছোৱালীৰ ওপৰত বহুত গুৰুত্ব প্ৰদান কৰে আৰু বিভিন্ন সময়ত বিভিন্ন পৰামৰ্শ তেখেতলোকৰ পৰা আগবঢ়ায় তেখেতলোক মই এটা কথা আপোনালোকক অনুৰোধ কৰিছোঁ যে এই কলেজখনৰ শিক্ষকসকলে কলেজখনৰ বিষয়ে অকণমান কওক বুলি মোক ইয়াত এডভাৰটাইজ কৰিবলৈ মতা নাই সেইটো ভুল নুবুজিব কিন্তু এটা কথা মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ আমি যিহেতু সামাজিকভাৱে দায়বদ্ধ সমাজৰ সাধাৰণ জনতাৰ কথা আমাৰ মনত সদায় আহি থাকে এতিয়া যিহেতু মেট্ৰিক পৰীক্ষাৰ পিছত ৰিজাল্ট দিব সেই ৰিজাল্ট দিয়াৰ পিছতেই বহুত সংখ্যক অভিভাৱকে বিশেষকৈ এই অঞ্চলটোৰ সীমামূৰীয়া এই যি দেশৰ অঞ্চলটোৰ সীমামূৰীয়া বহুত অভিভাৱকৰ মনলৈ প্ৰশ্ন এটা আহিব যে আমি আমাৰ ছাত্ৰ বা ছাত্ৰীগৰাকীক কেনেকৈ পঢ়াম কম খৰচত ক'ত ভালকৈ শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰিম সেই ক্ষেত্ৰত কিন্তু আপুনি এবাৰ এই দেশৰ মডেল কলেজখনলৈ যদি এবাৰ আপুনি প্ৰত্যক্ষ কৰিবলৈ আহে নিশ্চয় আপোনাৰ মনত এটা ইতিবাচক প্ৰভাৱ আপুনিও পাব যিটো মই অনুভৱ কৰিছোঁ মই পুনৰ কৈছোঁ এই কলেজখনৰ কথা বহলাই ক'বলৈ বা ইয়াৰ বিষয়ে এডভাৰটাইজ কৰিবৰ কাৰণে মই অহা নাই কাৰণ এইখন এখন চৰকাৰী মডেল কলেজ ইয়াত এডভাৰটাইজৰ কোনো প্ৰয়োজন নাই কিন্তু সেই যে সাধাৰণ অভিভাৱকসকল সাধাৰণ বুলি এই কাৰণেই কৈছোঁ কাৰণ বহুত অভিভাৱকে তেওঁৰ সন্তানটো পাছ কৰাৰ পিছত এটা দুধুৰ মুধুৰ সমস্যাৰ সন্মুখীন হয় ব্যক্তিগত কলেজত পঢ়ুৱাবৰ কাৰণে যিহেতু এটা যুঁজ এখন কৰিবলগীয়া হয় কিন্তু ব্যক্তিগত কলেজ বা এই চৰকাৰী যিখন মডেল কলেজ তাৰ মাজত কোনটো প্ৰভেদ নাই পাৰ্থক্য নাই ইয়াৰ যদি আপুনি শ্ৰেণীকোঠাৰ ডেস্ক বেঞ্চৰ কথা আপুনি ভাবে যে ব্যক্তিগত কলেজত এখন ধুনীয়া ফেন আছে বা টাইলছ লগোৱা বা ডেস্ক বেঞ্চ বহুত উন্নত মানদণ্ডৰ ইয়াতো কিন্তু কোনো গুণে কম নহয় আৰু আটাইতকৈ ডাঙৰ কথা মাত্ৰ প্ৰায় 1000 টকাৰ ভিতৰত 650 টকা বুলি তেওঁলোকে কৈছে 1000 টকাৰ ভিতৰত আপুনি ইয়াত এডমিশ্যনৰ সৈতে জড়িত হৈ থাকোঁতে আপুনি মাত্ৰ 1000 টকা এটা খৰচ কৰিব লাগিব 50,000 টকা 30,000 টকাৰ বিপৰীতে মাত্ৰ 1000 টকা খৰচ কৰিলে আপুনি আপোনাৰ সন্তানটোক এটা ধুনীয়া জেগাত পাঠদান কৰাৰ কাৰণে ব্যৱস্থা কৰিব পাৰিব এইসকল ছাত্ৰ ছাত্ৰী ইয়ালৈ আহি আছে তেওঁলোকে আজি কিছু সংখ্যক নতুন কিছু সংখ্যকে আজি প্ৰায় 3 বছৰ ধৰি আহিছে তেওঁলোকৰ সৈতে অকণমান কথা পাতিম আৰু আমাৰ ইয়াৰ সাধাৰণ জনতা আছে আমাৰ অভিভাৱক আছে তেওঁলোকৰ সৈতে কথা পাতিম মই আমি অভিভাৱকৰ লগত পাতিছিলোঁ কেইবছৰ হ'ল ইয়ালৈ অহা মই ছাৰ এবাৰ 2nd ছেমিষ্টাৰ ইয়ালৈ যিহেতু লবনঘাটৰ পৰা ইয়ালৈ প্ৰায় 1 কিলোমিটাৰমান হয় কেতিয়াবা অসুবিধাৰ সন্মুখীন হয় নেকি বাটত
অসুবিধা তেনেকৈ একো নাই। আমি এইখিনি মানে আমি কেতিয়াবা খোজকাঢ়িও আহোঁ, অট' পালে অট'ত আহোঁ। আমাৰ তেনেকুৱা বেলেগ অসুবিধা একো নাই। আমি ইয়াত বহুত মিলা প্ৰীতিৰে আছোঁ। যদিও আমাৰ এখন পাহাৰ ভৈয়ামৰ সংগমস্থলত অৱস্থিত কলেজখন, আমি সকলো মিলা প্ৰীতিৰে ইয়াত আছোঁ। কোনোদিন কোনো ক্ষেত্ৰতে অসুবিধা হোৱা নাই। মই এইখিনি কথা পঢ়াটোক বাদ দি কৈছোঁ। আৰু শিক্ষকসকলে যথেষ্ট মৰম কৰে, যথেষ্ট মৰম কৰে। তেওঁলোকে আমাক যিকোনো ক্ষেত্ৰত হওক আগবাঢ়ি যাবলৈ তেওঁলোকে পৰামৰ্শ দিয়ে। ইয়াত ডিবেটৰ ক্ষেত্ৰত হওক, কাৰোবাৰ যদি সাহিত্যৰ প্ৰতি আগ্ৰহ আছে তেওঁলোককো মানে এখন ক্ষেত্ৰ দিয়ে যে পেপাৰলৈ লিখা তোমালোকে, যিকোনো ক্ষেত্ৰত যথেষ্ট ইনস্পায়াৰ উৎসাহ দিয়ে। ধন্যবাদ জনাইছোঁ। আৰু মই যদি অকণমান আমি কাৰ্বি এজন ছাত্ৰৰ পৰা যদি জানো, জিএছ এই কলেজখনৰ আটাইতকৈ সুনামটো কোনটো মই এটা অনুভৱ কৰিছোঁ। মই আহিয়ে প্ৰথমতে প্ৰিন্সিপাল ছাৰৰ লগত অলপ কথা পাতিছিলোঁ। এই কলেজখন আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে অসমত প্ৰথমবাৰৰ কাৰণে এনেকুৱা এখন কলেজত কাৰ্বি ভাষাটো পাঠ্যক্ৰমৰ এটা বিষয় হিচাপে অন্তৰ্ভুক্ত কৰিছিল। আৰু মই অনুভৱ কৰিছিলোঁ আৰু সুধিলোঁ কথাটো অনুভৱ কৰি, তেতিয়া ছাৰৰ মুখত কথাটো গম পালোঁ সঁচাকৈ ইয়াত কাৰ্বি ভাষাত পঢ়াৰ সুবিধা আছেনে? এটা ছাবজেক্ট আছে মানে যিটো আমি এম আই এলৰ লগত হয়। সেয়া তাৰ বাবে বহুতো সুখী, যিহেতু ইয়াত প্ৰথমবাৰৰ বাবে ইয়াত কাৰ্বি ভাষাটো শিক্ষাৰ লগতে যিটো সংযুক্ত কৰা হৈছে আৰু বাকী আন জনগোষ্ঠীসকলে কাৰ্বি ভাষা শিকিব পৰা হৈছেগৈ, তাৰ বাবে অত্যন্ত সুখী ছাৰ। আৰু আমাৰ ল'ৰা ছোৱালীবিলাকৰ মনত মই বৰ্তমান অকণমান ধেমেলীয়াকৈ অকণমান পাতিম। পাহাৰ ভৈয়ামৰ সংযোগস্থল এগৰাকী ছাত্ৰীয়ে কৈছিলে কেতিয়াবা পাহাৰলৈ ভয়ো কৰে। পাহাৰ দেখিলে কিছুমানৰ ভয় লাগে, কাৰণ যথেষ্ট ওখ পাহাৰটো, একদম প্ৰাকৃতিক সৌন্দৰ্যটোক বহুতে হাবি বুলি কয়। তেনেকুৱা কিবা ভয় লগা পৰিৱেশ সঁচাকৈ আছে জানো? তেনেকুৱা নাই ছাৰ। যিহেতু পাহাৰ ভৈয়াম সংগমস্থল বুলি কৈছে, কিন্তু এতিয়ালৈকে তেনেকুৱা ভয় লগা আমাৰ এই যিসকল আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ ভৈয়ামৰ পৰা, ভৈয়াম মানে এইটো ভৈয়ামেই আৰু মই আকৌ কৈছোঁ যে 1 কিলোমিটাৰ মাত্ৰ ব্যৱধান লৱণঘাটৰ পৰা, নিশ্চয় এটা ধুনীয়া সম্পৰ্ক স্থাপন হয়। ধুনীয়া সম্পৰ্ক। যিহেতু মই হাঁহি দিছে দেই, এই যে হাঁহি দিছে, ইয়াৰ পৰা আপুনি গম পাব আন্তৰিকতা, ইয়াৰ পৰা আপুনি গম পাব যে শ্ৰদ্ধা আৰু মৰম কিমান আছে। এই হাঁহিটো আৰু এই মুখমণ্ডলটোৱে তাত প্ৰকাশ হয়। এইখন যি মডেল কলেজ, এই মডেল কলেজখনৰ শিক্ষকসকলৰ যিটো মানসিক স্থিতি সেইটো যথেষ্ট সবল। মই এজন অভিভাৱক আছে। আজি কেইবছৰ হ'ল আপোনাৰ সন্তানক ইয়ালৈ পঠিওৱা? মই আচলতে আমি কলেজখনৰ লগত প্ৰায় জন্মলগ্নৰে পৰা জড়িত। আমাৰ প্ৰথম এই মেঘালী বৰা তাই হায়াৰ ছেকেণ্ডেৰী আৰম্ভণিতে ইয়ালৈ এইখন কলেজত এডমিশ্যন লৈছে, আৰু এই কলেজখন সেই সময়ত প্ৰায় আৰম্ভ হৈছিলেহে। আৰু কথা হ'ল কি, আমাৰ গোলাঘাট আৰু কাৰ্বি আংলঙৰ প্ৰায় সীমামূৰীয়া এটা অঞ্চল, এই সীমাতে অৱস্থিত কলেজখন। আৰু পাহাৰৰ প্ৰতি বা সেউজীয়াৰ প্ৰতি অভিভাৱক হিচাপে মোৰো এটা আকৰ্ষণ আছে। এই কাৰ্বি আংলঙত কলেজত ইহঁতক দিয়াৰ উপৰিও আগৰ পৰা প্ৰায় ঘূৰি ফুৰোঁ। আমি ইয়াত আনাৰস খাবলৈ আহোঁ বা কমলা টেঙা খাব আহোঁ। ছাত্ৰীগৰাকীক, আপোনাৰ সন্তানগৰাকীক ইয়ালৈ পঠিয়াই কেতিয়াবা আপোনাৰ মনলৈ এনেকুৱা ধৰণৰ শংকা আহে নেকি যে পাহাৰলৈ গৈছে তাই, অকণমান মোৰ ভয় লাগিছে? আপোনাৰ পৰিবাৰে কেতিয়াবা তেনেকুৱা ধৰণৰ প্ৰশ্ন কৰে নেকি? মই এই কাৰণে কথাটো সুধিছোঁ, মানুহৰ মনত কিছুমান ভ্ৰান্ত ধাৰণাই বিভ্ৰান্তিৰ সৃষ্টি কৰে। সেই বিভ্ৰান্তিখিনি এটা প্ৰভেদৰ সংকেত দিয়ে। সেইটো আপোনাৰ পৰা সঁচা অৰ্থত সুধিছোঁ, কেতিয়াবা তেনেকুৱা অনুভৱ আপুনি কৰিছিলে নেকি, বা আপুনি সমস্যাৰ সন্মুখীন হৈছে নেকি? আমাৰ ঘৰখনত আমি সেই পৰিৱেশটো বা এনেকুৱা এটা হ'ব বুলি ভবা নাই, কিয়নো মানে কলেজ ইহঁতক দিয়াৰ পৰা ধৰি প্ৰায় আহি থকা, মই নিজেই থ'বলৈ আহোঁ, সপ্তাহত প্ৰায় 2 দিনমান মই থ'বলৈ আহোঁ। গতিকে নিজে প্ৰত্যেকজন মানুহৰ লগত এটা সংস্পৰ্শ হৈ গম পাইছোঁ যে জেগাটো যথেষ্ট ভাল আৰু ইয়াত পৰিৱেশটোও যথেষ্ট সুন্দৰ, আৰু এটা শৈক্ষিক পৰিৱেশটোও খুব সুন্দৰ। গতিকে কথাখিনি যথেষ্ট গুৰুত্বপূৰ্ণ। দাদা মই সোমাই কিন্তু খুব ভাল লাগিছে। আৰু এই যে কলেজখন, মডেল কলেজখনৰ ঘৰটো বা ইয়ালৈ অহা ছাত্ৰ ছাত্ৰীসকল বা শিক্ষকসকলে ইয়ালৈ অহাৰ লগে লগে আপোনালোকৰ পৰিৱেশটো চাগে বহুত সলনি হ'ল, মানে আৰু বেছি ধুনীয়া হ'ল? পৰিৱেশ ধুনীয়া হৈছে ছাৰ, হয়, কিন্তু আমাৰ এখন
গভৰ্ণমেণ্ট মডেল কলেজ দেওথৰ আৰু আমাৰ গোলাঘাট ডিষ্ট্ৰিক্ট আৰু কাৰ্বি আংলং সীমামূৰীয়া জেগা হয় কিন্তু জেগাডোখৰ পৰিৱেশ ভাল কাৰণে আমাৰ সৰহভাগ ক'ব গ'লে পেৰেণ্টছৰ পৰাই মানে 50% ছাত্ৰ ছাত্ৰী আহে কিন্তু সিহঁতৰ এইখন কলেজত পঢ়া মোৰ ভাবা মতে একো অসুবিধা পোৱা নাই এয়া আছিলে আমাৰ কি ক'ব কেনেকুৱা অনুভৱ হয় এইটো কলেজৰ পৰা আমাৰ ল'ৰা ছোৱালী খুব ধুনীয়া হৈ আছে এতিয়া আৰু এইটো কলেজৰ পৰা আমাৰ এই অঞ্চলৰ এতিয়ালৈকে একদম আগবাঢ়ি হৈ দেখিছে এতিয়া আৰু অলপ কম খৰচতে বৰ ধুনীয়াকৈ শিক্ষা গ্ৰহণ কৰি কম খৰচতে ধুনীয়াকৈ পঢ়ি পাইছে এইখিনি আছিলে অভিভাৱকৰ মত আৰু মই এগৰাকী বাইদেউ মই কিমান দিন হ'ল ইয়ালৈ অহা মই 2020ত আমি জইন কৰিছোঁ ডিচেম্বৰত 21 তাৰিখে জইন কৰিছিলোঁ আৰু এতিয়া মোটামুটি আমাৰ 4 বছৰ হ'বলৈ হৈছে আৰু পাহাৰৰ সৌন্দৰ্যৰ মাজত থাকি আৰু অলপ নিজকে আৰু ভাল অনুভৱ হয় নেকি ধূলি ইয়াত নাই পলিউশ্যনৰ প্ৰভাৱটো কম চাগে হয় ইয়াত পলিউশ্যনটো যথেষ্ট নাই বুলিয়ে ক'ব পাৰি আৰু চাৰিওফালে আপোনালোকে দেখিছে আমাৰ পিছফালেও দেখিব আপোনালোকে চাৰিওফালে গ্ৰীনাৰীয়ে আছে আৰু লগতে আমি এজ এ টিচাৰ অফ দিছ গভৰ্ণমেণ্ট মডেল কলেজ আমি আমাৰ ষ্টুডেণ্টৰ মনবোৰো ধুনীয়া কৰিবলৈ চাওঁ যাতে তেওঁলোকে পৰিৱেশ সুৰক্ষাৰ লগতে নিজৰ মনটো ধুনীয়া কৰে গতিকে আমি তেনেকৈ ডিপাৰ্টমেণ্টবিলাকে এক্টিভিটিছবিলাক কৰি আহিছোঁ হয় ধন্যবাদ জনাইছোঁ আমি নিজে যিটুকুৰা ঠাইত থাকোঁ সেই ঠাইটুকুৰাত আমাৰ এনেকুৱা হয় যে কেতিয়াবা অক্সিজেনৰ অভাৱত আমি উশাহ ল'বলৈ কষ্ট পাম নেকি তেনেকুৱা অনুভৱ হয় আৰু সেই অনুভৱটোৰ সম্পূৰ্ণ বিপৰীত ছবি কিন্তু ইয়াত আহি মই প্ৰত্যক্ষ কৰিছোঁ আমাৰ প্ৰিয়াংকু ছাৰ আছে ইয়ালৈ আহি আগতে আপুনি যোন স্থানত কৰ্তব্য কৰিছিলে সেই স্থানৰ কথা নকওঁ ইয়ালৈ আহি আপুনি কি পৃথক দেখা পাইছে কাম কৰাৰ বাদ দিও ইয়াৰ পৰিৱেশটো কি পৃথক দেখা পাইছে ইয়াৰ আচলতে কি হয় আপুনি ছাত্ৰ ছাত্ৰীৰ কথাই ক'ব পাৰে বা অভিভাৱকৰ কথাই ক'ব পাৰে এটা সৰলতা আপুনি ইয়াত পাব আৰু আটাইতকৈ ডাঙৰ অসুবিধাটো এইটোৱেই যে আজিৰ দিনত মানুহ এটা পৰ্যায়লৈ গুচি গৈছে কিন্তু আপোনাৰ কৃত্ৰিমতাটো বাঢ়িছে মানুহৰ মাজত গতিকে সেই কৃত্ৰিমতাৰ মাজত ক'ৰবাত নহয় ক'ৰবাত আপুনি সৰলতা বিচাৰি ফুৰা মানুহবিলাকে ইয়াত আহি পেলাই ভাল পাব আপুনি নিজেও দেখিছে যে ইয়াত এটা খুব শান্ত পৰিৱেশ বিৰাজ কৰিছে পঢ়া শুনাৰ কাৰণে অধ্যয়নৰ কাৰণে যি পৰিৱেশ লাগে যি এক মানে সুস্থিৰ পৰিৱেশ এটা লাগে সেই পৰিৱেশটো ইয়াত আছে আৰু তাৰ লগে লগে আপুনি সৃষ্টিশীল কামৰ কাৰণেও যিখিনি এটা পৰিৱেশৰ প্ৰয়োজন ইয়াত অকল মই শিক্ষকসকলৰ কথাই কোৱা নাই ইয়াত যিটো চিভিল ছ'চাইটি আছে সামাজিক ব্যৱস্থা আছে ছাত্ৰ ছাত্ৰীসকলৰ যিটো অংশগ্ৰহণ আছে সেইটো খুব সুন্দৰ আৰু এটা কথা মই ক'ব পাৰোঁ যে মোৰ নিজস্ব অভিজ্ঞতাৰ পৰাও যে ছাত্ৰ ছাত্ৰীবিলাকৰ ওপৰত এটা অভিযোগ উত্থাপিত হয় যে আজিকালি নৱপ্ৰজন্মৰ মাজত কিছু পৰিমাণে শালীনতা হ্ৰাস পাইছে তেওঁলোকৰ মাজত শৃংখলাবদ্ধতা নিয়মানুৱৰ্তিতা এইবিলাকৰ হ্ৰাস পাইছে কিন্তু মই খুব গৌৰৱেৰে ক'ব পাৰোঁ যে আমি যোৱা 3 বছৰত যি ধৰণে শিক্ষাদান কৰি আছোঁ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে বিদ্যায়তনিক ক্ষেত্ৰত কি প্ৰগ্ৰেছ কৰিছে সেইটো ফলাফলে কৈছেই কিন্তু তাতোতকৈ ডাঙৰ কথা তেওঁলোকৰ যিটো সংস্কৃতি তেওঁলোকৰ যিটো আচাৰ ব্যৱহাৰ তাত যিটো পৰিমাৰ্জিত এটা আচৰণ আমি দেখা পাইছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু আপোনত্ব বা একাকীত্বৰ যিটো ভাৱনা তেওঁলোকৰ মাজত আমি দেখিছোঁ সেই ভাৱনাই ক'ৰবাত নহয় ক'ৰবাত আমাক সকলোকে অনুপ্ৰাণিত কৰে আৰু আমি যিহেতুকে মানুহৰ মাজত থাকি ভাল পোৱা এজন মানুহ গতিকে আমি সদায় সৰলতাবিলাককে আঁকোৱালি লওঁ গতিকে সেই সৰলতাবিলাক মই বাকী ক'বলৈ নাযাওঁ কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ মাজত সেই সৰলতাটো আমি বিচাৰি পাওঁ অভিভাৱকৰ মাজত সেই সৰলতাটো বিচাৰি পাওঁ যি সৰলতাই আমাক অনুপ্ৰাণিত কৰে আৰু বেয়া দিনবিলাকতো কিবা কাৰণত কাম কৰি যাবৰ কাৰণে যি প্ৰেৰণা আমাক দিব লাগে সেই প্ৰেৰণা প্ৰদান কৰে এইখিনি ইয়াৰ শিক্ষাদান কৰা এজন শিক্ষাগুৰুৰ কথা নিশ্চয়কৈ আপুনি ইয়াৰ পৰা অনুভৱ কৰিব পাৰিব ইয়াৰ ভিতৰত আচলতে কি হয় এইসকল আমাৰ ষ্টাফ প্ৰত্যেকৰে লগত কথা পতাটো অকণমান সময়ৰ কাৰণে কম হ'ব কিন্তু সকলোকে মই চিনাকি কৰি দিছোঁ প্ৰবীণে নিশ্চয়কৈ আমাৰ চিনাকি কৰি দিয়াৰ চেষ্টা কৰিছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিলে আমাৰ নতুন প্ৰজন্মই অলপ ভাল পাব গতিকে মই আকৌ কৈছোঁৱেই যে এটা সাংঘাতিক ধৰণৰ সমস্যাৰ সন্মুখীন হয় আমাৰ অভিভাৱকসকল আৰু সেই সমস্যাটো এইটোৱেই যে পাছ কৰাৰ পিছত অৰ্থাৎ 10 পাছ কৰাৰ পিছত তেওঁ নিজৰ সন্তানক ক'ত এডমিশ্যন দিব গতিকে এবাৰ আপুনি ইয়ালৈ ভুমুকি মাৰিব পাৰে আৰু এবাৰ আহি চাব পাৰে ইয়াৰ পৰিৱেশটো কেনেকুৱা যিহেতু চৰকাৰে সকলোৰে সুবিধাৰ বাবে এই সাধাৰণ জনসাধাৰণৰ সুবিধাৰ বাবেই গভৰ্ণমেণ্ট মডেল কলেজসমূহ স্থাপন কৰিছিল আৰু সেই গভৰ্ণমেণ্ট
মডেল কলেজসমূহৰ ভিতৰতেই লবণঘাটৰ পৰা প্ৰায় 1 কিলোমিটাৰ ধুনীয়া পথ আমি নিজে আহি অনুভৱ কৰিছোঁ 1 কিলোমিটাৰ ব্যৱধানত থকা ডেৰ্থৰ মডেল কলেজ এখন অন্যতম ইয়াৰ অন্যতম বৈশিষ্ট্য মই দেখা পাইছোঁ যে ৰংবং তেৰাং ডাঙৰীয়াৰ এই অঞ্চল ৰংবং তেৰাং ডাঙৰীয়াৰ সম্পৰ্কীয় নাম কি আছিলে ছাৰ বংলং তেৰাং ইতিহাসত হয়তো বংলং তেৰাঙৰ কথা কাৰ্বি আমাৰ ভাই বন্ধুসকলে বেছিকৈ জানিব সেই বংলং তেৰাঙক এই কলেজখনে আজীৱন জীয়াই ৰখাৰ স্বাৰ্থত তেওঁৰ নামতেই নামাংকিত কৰিছে ইয়াৰ যিটো পুথিভঁৰাল অৱশ্যে পুথিভঁৰালখনত কিছু কিতাপ পত্ৰৰ প্ৰয়োজনীয়তা আছে সেইখিনি নিশ্চয়কৈ বিদ্যালয় কলেজ কৰ্তৃপক্ষই চিন্তা চৰ্চা কৰিছে আৰু যদি শুভাকাংক্ষী কোনো লোকে সেইটো উল্লেখ কৰিছোঁ যে শুভাকাংক্ষী কোনো লোকে থোপাই থ'ব বিচাৰে সংৰক্ষণ কৰি থ'ব বিচাৰে নিশ্চয় ইয়াৰ লাইব্ৰেৰীলৈ আহিব পাৰিব সংৰক্ষণ কৰি ৰাখিব পাৰিব কেনেকুৱা লাগে ইয়াত পঢ়ি কেনেকুৱা লাগে টিচাৰ ষ্টাফক কেনেকুৱা টিচাৰ নহয় দেই প্ৰবক্তা লেকচাৰ ষ্টাফক কেনেকুৱা লাগে ভালে লাগে এটা সন্মুখত আছে কাৰণে ভাল লাগে বুলি কৈছা নেকি নহয় সঁচাকৈ ভাল লাগে মানে বাকীবোৰতকৈ বহুত বেলেগ এই খঙাল কোন আছে ছাৰ বা মেম কোন খঙাল বুলিবলৈ তেনেকৈ নহয় সকলোৱে মানে ভালেই এই ফুলমণি বাইদেউ সদায় হাঁহিয়ে থাকে নেকি হাঁহিয়ে থাকে আৰু কি ক'বা কেনেকুৱা লাগে ইয়াত আহি বহুত ভাল লাগে আমাৰ পঢ়াৰ ক্ষেত্ৰত হওক বা টিচাৰসকলক বহুত সহায় কৰে পঢ়াটো আমাৰ বহুত হেল্প কৰে বেলেগ কলেজৰ পৰা কথা নকওঁ কিন্তু আমাৰ মানে টিচাৰৰ লগত বহুত সম্পৰ্ক এটা আছে কিবা প্ৰব্লেম হওক আমাক সহায় কৰে চব ক্ষেত্ৰতে সঁচাকৈ কৰে জানো সঁচাকৈ কৰে এনেই কৈছা নেকি কেমেৰা সন্মুখত নাই এনেই কোৱা নাই সঁচাকৈ কৰে হাঁহিটোত সঁচা যেনেই লাগিছে আৰু কবিতা এটা কোনোবাই ভাবিছে নেকি মনত কবিতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ ধুনীয়া শিল্পী মই তিনিও কালৰে অতীতৰ বৰ্তমানৰ অনাগত ভৱিষ্যতৰ আদিতেই যাত্ৰা কৰি অনাদিলৈ যাওঁ ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ শলিতা জ্বলাওঁ জনতাৰ হৃদয়ত মোৰ সোণোৱালী দেশ মই পিন্ধো বিশ্ববেশ নতুন দৃষ্টিৰে চাওঁ সৃষ্টি অনিমেষ নানা ভাষা নানা আশা নানা জাতি বৰ্ণ জিনি মই শুনো ঋণী ঋণী বিশ্ব জনতাৰ এক অপূৰ্ব সংগীত ধন্যবাদ আৰু হয়তো বহুতে চিনি পায় এই পৰিয়ালটোক এওঁলোকৰ ঘৰখনৰ পৰিৱেশেই সুকীয়া এনেই অসমীয়া কোনে পঢ়ায় ব্ৰজেন ছাৰ ব্ৰজেন্দাটো চাগে নাই ইয়াতে ব্ৰজেন্দা কামত গ'ল ধ্ৰুৱ ছাৰেও পঢ়ায় ধ্ৰুৱ ছাৰ আৰু ব্ৰজেন্দাৰ কাৰণে হাত চাপৰি এটা হ'ব লাগে থবি ফুকন মেমে পঢ়ায় মেমৰ কাৰণেও হাত চাপৰি এটা হ'ব লাগে আৰু সকলোৰে কাৰণে হাত চাপৰি এটা হ'ব লাগে এনে প্ৰিন্সিপাল ছাৰে কেতিয়াবা বৰ বেছিকৈ খং কৰি দিয়ে নেকি নাই নকৰে আজিলৈকে আমি মানে ধৰক যেতিয়াৰ পৰা আমাৰ এডমিশ্যন আমি প্ৰথম অৱস্থাৰ পৰা আজিলৈকে তেখেতে আজিলৈকে আমাক ধৰক মানে যিকোনো আমি নিজৰ মানে অসুবিধা হ'লেও যদি তেখেতৰ ওচৰলৈ যাওঁ বহুত মানে ভালকৈ তেখেতে মানে আমাক বুজায় মানে আজিলৈকে তেনেকৈ পোৱা নাই আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এবাৰ ক'ব বিচাৰিছোঁ অভিভাৱকসকলকো যে এই যে ৰিজাল্ট যে দিব যিহেতু খুব কম সময়ৰ ভিতৰতে চাগে ক্লাছ 10ৰ ৰিজাল্ট দিব ক'ত পঢ়ুৱাম কি কৰিম সেইবোৰ চিন্তা চৰ্চা কৰাৰ মাজতে এবাৰ আপুনি এই কলেজখনলৈ এভুমুকি মাৰিব পাৰে ইয়াৰ প্ৰিন্সিপাল ছাৰৰ লগত কথা পাতিব পাৰে অৱশ্যে তেওঁ অকণমান গহীন কিন্তু তেওঁ যিখিনি কাম কিন্তু অনন্য পৃথক আৰু এইকাৰণে মই পৃথক বুলি কৈছোঁ আপুনি ইয়ালৈ আহিলে সেই পৃথকতাখিনি লগ পাব আৰু খুব ডাঙৰ কথা যেতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকী বিপদৰ সন্মুখীন হয় বিভিন্ন সমস্যাৰ সন্মুখীন হয় তেওঁলোকে যেতিয়া এই ষ্টাফৰ লগত শ্বেয়াৰ কৰে অৰ্থাৎ তেওঁলোকৰ ছাৰ মেমসকলৰ লগত শ্বেয়াৰ কৰে খুব ধুনীয়াকৈ নিশ্চয় খুব ধুনীয়াকৈ চাগে সমাধান কৰে নহয় জানো কৰেনে নে হ'ব দে তোৰে সমস্যা থাককচোন তেনেকুৱা নহয় কেনেকৈ কয় মানে বহুত বন্ধুত্ব আমাৰ লগত মানে আমি ফ্ৰেণ্ডৰ লগত যেনেকৈ কথা পাতোঁ ছাৰহঁতে আমাৰ লগত তেনেকৈ কথা পাতে আৰু আছে খুব গহীন নেকি প্ৰিন্সিপাল ছাৰ নহয় ছাৰ খুব খোলা মনেৰে আমাৰ লগত কথা পাতে আমাৰ যিকোনো ক্ষেত্ৰত আমি পৰামৰ্শ ল'বলৈ হ'লে আমি প্ৰিন্সিপাল ছাৰক যদি কিবা এটা সোধোঁ ছাৰে আমাক ভাল পৰামৰ্শ এটা দিয়ে পঠিয়ায় আৰু জি এছ কোন আছেনো ইয়াত জি এছ আছে নেকি জি এছৰ লগত কথা নাপাতিলে কাইলৈ অহা আগত আকৌ কেইজনমান লগৰীয়া লৈ পেলাই আগফালে বহি দিব নহয় জানো হয়নে এনেই কেনেকুৱা লাগে যিহেতু জি এছ নহয় জানো ইয়াত বহুত দায়িত্ব থাকে
কেনেকুৱা লাগে কলেজখনত এটা দায়িত্বত আছা GSৰ দৰে কি অনুভৱ হয় নামটো কি My name is Amor Singh Crow. Amor Singh Crow. কেনেকুৱা লাগে ভাল লাগে এইটো কলেজটো আৰু এই যে যিখিনি ভৈয়ামৰ আমাৰ সহপাঠীসকল আহে আমাৰ ভাইটি বা সহপাঠীসকল আহে আমাৰ তলৰ পৰা কেনেকুৱা লাগে মৰম লাগেনে मरम लगे मैंने फ्रेंडली जैसा हम लोग यहाँ दैथौर में ये कॉलेज मॉडल कॉलेज है और गोलाघाट में भी स्टूडेंट लोग आया है और कार्बी आंगलों में भी एक साथ मिलके हम लोग फ्रेंडली जैसा हम लोग यहाँ पढ़ते हैं তো সেই কথাখিনিকে যদি আমি অকণমান কাৰ্বি ভাষাত কওঁ ভাল লাগিব কাৰ্বি ভাষাত কৈ দিয়াচোন সেই কথাকেইটা তুমি এতিয়া যিকেইটা কথা ক'লা যে ইয়াতে আহি আমাৰ অসমীয়া বুজি পোৱা নহয় যে ইয়াতে আহি আমাৰ বন্ধুৰ লেখীয়া লাগে চবেই আমি মিলা প্ৰীতিৰে থাকোঁ খুব ভাল লাগে সেইখিনি কথা যদি আমি কাৰ্বি ভাষাত কওঁ কেনেকৈ ক'ব ভাষাটোত কোৱা তোমালোকৰ নিজৰ ভাষাটোত কোৱা Ladakh itu government model college lagi da Karbi Anglong along Sidolo दैथौर area along lapen Ladakh ke Karbi Anglong student atum lapen ke kaprek Golaghat pen ke bang atum bedak Charlie long lo lapen lili tum Ladakh Chitong si lahin tame jirpi poson itum Chitong long lo lapen lahin alam tame tum Charlie seroy long lo ইয়ালে আমি সবকে স্বাগতম জনাব লাগে স্বাগতমটো কি বুলি কয় ওয়েলকামটো কি বুলি কয় ওয়েলকাম এইটো তোমাৰ ল্যাঙ্গুৱেজত কি বুলি কয় তোমালোকৰ ভাষাত কি বুলি কয় ওয়েলকাম বলে কুৰবাং থু ওপেন বাং ইগনন মই কম মানে ভুল হৈ যাব নহয় ভালকে কোৱাচোন বাং ইগনন ওয়েলকাম বাং ইগনন ওয়াং ইগনং আচ্ছা সেইটো ইংৰাজীত যে লিখিব অসমীয়াত লিখা হয় নে ইংৰাজীত হয় কাৰ্বি যেটো লিখা হয় সেইটো অসমীয়াত লিখে নে ইংৰাজীত লিখে ৰোমান স্ক্ৰিপ্ট মানে ডব্লিউ টো নিলিখে ওয়াং হলে WANG হ'ব তেনেকে ডব্লিউ নহয় ভি টো মানে ডব্লিউৰ দৰে উচ্চাৰণ হয় আচ্ছা এইখিনি শিকিলোঁ আমিও শিকিবলগীয়া আছে আমাৰ ছাৰ আমাৰ বজেন ছাৰে অসমীয়াও পঢ়ুৱাই মাজে মহে আৰু বজেন ছাৰৰ লগত কথা পাতিম বজেন ছাৰে কিন্তু পঢ়াৰ লগতেও অকণমান দায়িত্ব পালন কৰিবলগীয়া হয় হয় নতুন মহাবিদ্যালয় আমি ছাত্ৰ ছাত্ৰী তথা আমাৰ মহাবিদ্যালয়ৰ যাতে কাৰো অসুবিধা নহয় তেনেকুৱা কামবিলাক বিভিন্ন সময়ত চবেই কৰিবলগীয়া অকল মই বুলি নহয় আমাৰ মহাবিদ্যালয়ৰ প্ৰত্যেকজন আচলতে শিক্ষক শিক্ষয়িত্ৰীয়ে অলৰাউণ্ডাৰ সকলো ধৰণৰ কাম কৰিবলগীয়া হয় সকলো ধৰণৰ কাম কৰি সন্তুষ্টিও পায় আৰু কৰেও গতিকে ইয়াত এটা বস্তু মই অনুভৱ কৰিছোঁ ইয়াত অলপ স্কিনখন ভাল হৈ থাকে নেকি চবৰে মানে এলেকাটোত স্কিনখন অকণমান ভাল হৈ থকা যেন লাগে আচলতে পৰিৱেশটো ভাল আপুনি দেখিছেই তাৰ লগত মনবিলাকো ভাল চবৰে মন আৰু পৰিৱেশ দুইটা মিলি সকলোৰে স্বাস্থ্য ঠিকে আছে নিশ্চয়কৈ সেইটো বৰ গুৰুত্বপূৰ্ণ কথা কিন্তু যদি আপুনি কেউফালে হাল্লা গোল্লা আপুনি শুনি থাকে সেই কাম কৰিবলৈ বৰ ভাল নালাগে পঢ়ুৱাবলৈ আহোঁতেও ঠিক তেনেকুৱাই যদি একদম বিশৃংখলময় এটা পৰিৱেশ সেই পৰিৱেশত কেতিয়াও এটা ভাল শিক্ষাটো ভালেই হ'ব কিন্তু মনবোৰ বৰ ভাল নহ'ব ইয়াত সেইটো নাই কিন্তু ইয়াত একদম ধুনীয়া ঠাণ্ডা চাইলেঞ্চ আৰু পঢ়াৰ সঁচাকৈ এটা পৰিৱেশ আছে কেতিয়া বাঘ চাঘ ওলায় নেকি নাই বাঘ নাই কিন্তু মাজতে মানে মই 3 বছৰত এদিন হাতী পাৰ হৈ গৈছিলে ৰাতি এইফালেদি কলেজৰ মানে ভিতৰেদি পাৰ হৈ গৈছিলে কিন্তু তেনেকৈ দেখা নাই আৰু কি ক'ব এতিয়া যিহেতু আমাৰ বহুত মানুহে আমাৰ পেজটো ফ'ল' কৰে আৰু চাই ভাল পায় ৰাইজে ভাল পায় বুলি নকওঁ চাই তেওঁলোকে বিবেচনা কৰে মই নিজে আহ্বান জনাইছোঁ আমাৰ ভৈয়ামৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোক আহক বুলি আপুনি কিবা আহ্বান জনাব নেকি মানে যিহেতু গোলাঘাট আৰু কাৰ্বি আংলঙৰ সীমামূৰীয়া অঞ্চলত মহাবিদ্যালয়খন অসম চৰকাৰে প্ৰতিষ্ঠা কৰিছে আৰু সকলো ধৰণৰ চৰকাৰী সা সুবিধা মহাবিদ্যালয়খনত আছে এতিয়া মই আশা কৰিম যে অধ্যক্ষ হিচাপত মোৰো এটা দায়িত্ব আছে যেহেতু উচ্চ শিক্ষাৰ প্ৰসাৰৰ কাৰণে মহাবিদ্যালয়খন স্থাপন কৰা হৈছে যে আমাৰ গোলাঘাটৰ অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 10ৰ মেট্ৰিক পাছ কৰিছে বা তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰু যিসকল ছাত্ৰ ছাত্ৰীৰ কলা শাখাত আৰ্টছ ছেকশ্যনত পঢ়াৰ তেওঁলোকৰ ইচ্ছা আছে তেতিয়াহ'লে সেইসকল ছাত্ৰ ছাত্ৰীয়ে মই ভাবোঁ যে বেলেগ মহাবিদ্যালয় বা তেওঁলোক জুনিয়ৰ কলেজ বা বেলেগ তেনেকুৱা ধৰণৰ বিলাকত যোৱাতকৈ এই মহাবিদ্যালয়খনলৈ আহক আৰু আহি পেলাই তেওঁলোকে পঢ়িলে গম পাব আৰু আমি কেনেধৰণে কি সুবিধা ৰাখিছোঁ আৰু এই জেনেৰেল ধৰক আপোনাৰ ছাবজেক্টকেইটাৰ বাহিৰেও
আমি কেইবাটাও স্কিল কোৰ্ছো আৰম্ভ কৰিছোঁ যেনেকৈ ধৰক আপোনাৰ চাৰ্টিফিকেট কোৰ্চ ইন ইলেক্ট্ৰিচিয়ান বিউটিচিয়ান স্পকেন ইংলিছ আপোনাৰ কমিউনিকেটিভ আছামিজ কমিউনিকেটিভ কাৰ্বি আপোনাৰ চাৰ্টিফিকেট কোৰ্চ ইন মিউজিক স্পেচিয়েল ইন গিটাৰ আৰু আপোনাৰ কম্পিউটাৰৰ চাৰ্টিফিকেট কোৰ্চ এটা অলৰেডি চলি আছে আমাৰ মহাবিদ্যালয়ত যে সেইখিনি সুবিধা খুব কম মূল্যত আৰু মানে আমি ধৰক কম্পিউটাৰৰ ছমহীয়া কোৰ্চটো ৩,০০০ টকাত কৰাইছোঁ যথেষ্ট কম আৰু বাকী ধৰক আমি ইলেক্ট্ৰিচিয়ানৰ ছমহীয়া কোৰ্চ এটা যিহেতু এইবিলাক হাউচ হোল্ড সদায় আমাক এইবিলাক দৰকাৰ হৈ থাকে তেনেধৰণৰ আমি কোৰ্চখিনি আমি ইমপ্লিমেণ্ট আৰম্ভ কৰিছোঁ তেতিয়া এইখিনি আৰম্ভ হৈ গৈছে আমি অলৰেডি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আমাক পাৰ্মিশ্যন দিছে ডিব্ৰুগড় বিশ্ববিদ্যালয় এই যে কাৰিকৰী কিছু শিক্ষা লৈছে ইয়াৰ পৰা ডিপ্ল'মাখনটো আমি দিম মডেল কলেজৰ পৰা দিম আমি আমাৰ ফালৰ পৰা দিম আৰু কম্পিউটাৰৰ যিটো কোৰ্চ আমি আৰম্ভ কৰিছোঁ সেইটো আইচেক বোকাখাট যিটো আপোনাৰ স্কিল ডেভেলপমেণ্টৰ তেওঁলোকৰ এটা ইনষ্টিটিউট আছে তেওঁলোকৰ লগত আমি MOU কৰিছোঁ কোলাবৰেশ্যনৰ আণ্ডাৰত এইটো কোৰ্চ আমাৰ ইয়াত অকল মানে এই কথাটো এইকাৰণেই সুধিছোঁ নুমলীগড়ৰ শোধনাগাৰটো ইয়াৰ পৰা নিচেই কাষত বহুত ছাত্ৰ ছাত্ৰীয়ে এটা কম্পিউটাৰ কোৰ্চ বা কাৰিকৰী দিশত যিটো আপুনি ইলেক্ট্ৰিচিয়ানৰ কথা ক'লে তেনেকুৱা ধৰণৰ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰে যদি তেওঁ কলেজৰ ষ্টুডেণ্ট নহয় তেনেকৈ আপোনাৰ কাৰিকৰী শিক্ষাকেইটা ল'বৰ কাৰণে এডমিশ্যন ল'ব পাৰিবনে পাৰিব কলেজৰ মহাবিদ্যালয়ৰ ছাত্ৰ নহ'লেও তেওঁলোকে পাৰিব এতিয়া আজি আবেলি আমি এটা বাঁহ বেতৰ কোৰ্চ আৰম্ভ কৰিম মানে তেওঁলোকক মানে এটা ৱৰ্কশ্বপ টাইপত যাতে তেওঁলোকৰ আমি স্কিলটো চাম যে আমাৰ আমাৰ ছাত্ৰসকলে জইন কৰিব আমাৰ ছাত্ৰ নিজেই তেওঁৱে শিকাব স্কিল ডেভেলপমেণ্ট কোৰ্চ বুলি আমি ক'ব পাৰোঁ আমি সেইটো চেষ্টা কৰি আছোঁ আৰু তাৰ পৰা আমি ছাত্ৰ ছাত্ৰীসকলক মানে কেনেধৰণে উপকৃত হ'ব পাৰে সেই কথাটো আমি ভাবিছোঁ এতিয়া আপোনালোকক মই এটা কথা জনাম যে অসম চৰকাৰে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ডিগ্ৰী কোৰ্চৰ বাবে সমৰ্থ পৰ্টেলৰ থ্ৰুৱেদি এডমিশ্যন কৰায় আৰু অহা ৩ তাৰিখৰ পৰা এইবাৰ ৰিজাল্ট দিয়াৰ আগতে এডমিশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে অসম চৰকাৰে যে অহা ৩ তাৰিখৰ পৰা ৩ এপ্ৰিলৰ পৰা সমৰ্থৰ ৱেব পৰ্টেলটো অসম চৰকাৰে খুলি দিব আৰু ছাত্ৰ ছাত্ৰীসকলে তাত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু ফলাফল ঘোষণা কৰাৰ পাছত তেওঁলোকৰ ফাইনেল এডমিশ্যন হ'ব সেইকাৰণে মই আশা কৰিছোঁ যাতে আপুনি যিটো কথা বাৰে বাৰে কৈ আছে যে বহুতো আমাৰ গাৰ্জেন আছে যে যিসকলে ল'ৰা ছোৱালীক পঢ়াব বিচাৰে কিন্তু তেওঁলোকে মানে ভাল শিক্ষা আৰু কম দাম সেই বস্তুটো গাৰ্জেনে বিচাৰিবই আৰু সেই বস্তুটো যিহেতু অসম চৰকাৰে আমাক দিছে তেওঁলোক আহক আৰু 3 এপ্ৰিলৰ পৰা আমি ৰেজিষ্ট্ৰেশ্যন আৰম্ভ কৰিম 3 তাৰিখৰ এপ্ৰিলৰ 3 তাৰিখ নাই সেইখিনি যিখিনি 12 পাছ হ'ব ডিগ্ৰী কোৰ্চৰ কাৰণে আৰু যিখিনি 10 পাছ হ'ব তেওঁলোকৰো আমি লাহেকৈ ৰেজিষ্ট্ৰেশ্যনটো আমাৰ ফালৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যেতিয়া ফলাফল হ'ব তেওঁলোকে ফাইনেল এডমিশ্যনটো হ'ব সৰু ছাত্ৰ ছাত্ৰীসকলক আমি চিট পৰীক্ষা বুলি কওঁ আৰু ডাঙৰখিনিৰ কাৰণে আমি এণ্ট্ৰেঞ্চ বুলি কওঁ এতিয়া সেইটো পাতেনে না আমি এতিয়ালৈকে চিট পৰীক্ষা পতা নাই যিহেতু ডিগ্ৰী হায়াৰ ছেকেণ্ডেৰী পাছ কৰি লাহে ধীৰে এটা CUET হৈছে এটা CUET আণ্ডাৰত এডমিশ্যন ধৰক ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰা নাই এতিয়ালৈকে আৰু সেইকাৰণে আমি কোনো ধৰণৰ চিট পৰীক্ষা ৰখা নাই কিন্তু তথাপিতো আমি যিখিনি আমাৰ ফৰ্মেলিটিজ আছে সেইখিনি আমি কৰিম আৰু মই এটা কথা গাৰ্জেন আৰু ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিব বিচাৰোঁ যে সকলোৱে তেওঁলোকৰ ইনকাম চাৰ্টিফিকেটখন কিন্তু আগতীয়াকৈ উলিয়াই ৰাখিবলৈ চেষ্টা কৰাটো দৰকাৰ যেহেতু বহুত ছাত্ৰ ছাত্ৰীয়ে ইনকাম চাৰ্টিফিকেটখন প্ৰডিউচ কৰিব নোৱাৰাৰ কাৰণেও ফ্ৰী এডমিশ্যনটো ল'ব নোৱাৰে সেইকাৰণে ইনকাম চাৰ্টিফিকেটটো তেওঁলোকে ৰেভিনিউ যি চাৰ্কুল অফিচ আছে চাৰ্কুল অফিচৰ লগত যোগাযোগ কৰি ইনকাম চাৰ্টিফিকেটখন উলিয়াই লওক এতিয়া দৰকাৰ নহ'লেও কিন্তু ফাইনেল এডমিশ্যনৰ সময়ত দৰকাৰ হ'ব এতিয়া ৰেচন কাৰ্ড জাতীয় যিখন আমাক দিয়া হৈছে ৰেচন কাৰ্ড শ্ব' কৰিলেও চাগে এইটো নহ'ব ইনকাম চাৰ্টিফিকেটখন লাগিব খুব গুৰুত্বপূৰ্ণ কথা যিসকল ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকলে আমাৰ পেজটো লক্ষ্য কৰিছে এইটো খুব গুৰুত্বপূৰ্ণ কথা যে আপুনি বহুত দেৰিলৈ ৰৈ নাথাকিব আপোনাৰ ছাত্ৰ বা ছাত্ৰীগৰাকী ৰিজাল্ট দিয়াৰ সময়ছোৱালৈ ৰৈ নাথাকিব BPL যিখন কাগজ ইনকাম চাৰ্টিফিকেট সেই ইনকাম চাৰ্টিফিকেট খুব কম সময়ৰ ভিতৰত আপোনালোকে উলিওৱাৰ ব্যৱস্থা কৰি থ'লে ভাল হয় মই যে মডেল কলেজত পঢ়িব লাগিব সেইকাৰণেই লাগিব সেইটো বুলি কোৱা নাই প্ৰতিটো কামতে এই কাগজখনৰ বহুত প্ৰয়োজন ইনকাম চাৰ্টিফিকেটখন মই যিহেতু এটা কথা দিছিলোঁ যে আমি কাৰ্বিৰ এটা ট্ৰেডিশ্যনেল কিবা এটা গাব পৰা হ'ব বুলি কি গাম আমি This is our traditional Karbi traditional songs. Now we are going to start. Thank you. Kardom deng tha o karbi an Kardom pin po habe salar ove mi an Kardom deng tha o karbi an
Kardom pinpo habe salar owe mian. Kardom de hudinum say. Kardom de hudinum say. Lum sepi o chepi kling dun kling sarpoan. Kardom ding tao karbian. Kardom pinpo habe salar owe mian. Kardom ding tao karbian. Kardom pinpo habe salar owe mian. Thank you, sir. এইখিনি আছিলে কথা আৰু তেওঁলোকে এই গানত কি কৈছে এনেই প্ৰথম কথাটো কি বুলি কৈছে Kardom dengha o karbian mane we are come for all Karbi peoples and for all the Karbi citizens, for all Karbi people. Indian citizens. Yes. Okay. যি নহওক গানখিনিৰ অৰ্থখিনি নিশ্চয়কৈ খুব ধুনীয়া হ'ব আৰু আপোনালোক সকলোৱে চাব আমাৰ এই কথাখিনি মই কৈছোঁ যে মই ইয়ালৈ অহাৰ মূল লক্ষ্যটো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অকণমান সুবিধা হয় নেকি যিটো সময়ত অভিভাৱকসকলে খুব এটা সমস্যাৰ সন্মুখীন হয় সেই সময়ছোৱাত অকণমান সুবিধা হ'ব নেকি বুলি ভাবি এই মডেল কলেজখনলৈ আহিলোঁ আৰু ইয়াৰ সকলোখিনি আমি এতিয়া ল'ব নোৱাৰিলোঁ কাৰণ ইয়াৰ পৰিৱেশটো খুব ধুনীয়া পঢ়াৰ পৰিৱেশ ধুনীয়া আৰু ইয়াত শিক্ষকসকলে খুব এটা আগ্ৰহেৰে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দান কৰাৰ চেষ্টা কৰে শিক্ষক বুলিয়ে কৈছোঁ প্ৰবক্তাসকলে আৰু কাৰ্বি ভাষাটো ইয়াত এটা খুব মূল কথা যে কাৰ্বি ভাষাত অধ্যয়ন কৰাৰ কাৰণে এটা ছাবজেক্ট তেওঁলোকে ব্যৱস্থা কৰিছে যিটো অসমত পোনপ্ৰথমবাৰ কৰিছে গতিকে এইখিনি আছিলে মূল কথা আৰু নমস্কাৰ জনাইছোঁ আপোনালোক সকলোৱে এবাৰ চাব অন্ততঃ আপোনাৰ উপকাৰ নহ'লেও আপোনাৰ কাষৰ অভিভাৱকজনক এই মেছেজটো দিব 600 টকাৰ পৰা প্ৰায় 600 টকা মাত্ৰ খৰচ হ'ব আৰু অহা যোৱা কৰোঁতে টেম্পুখনত তাৰ পৰা কেইটকা লয় লবনঘাটৰ পৰা 10 টকা মাত্ৰ 10 টকা লয় টেম্পুখনত সেইটোও বৰ ধুনীয়া ৰাস্তাটো ভালেই ইমান বেয়া ৰাস্তা ভালেই কেতিয়াবা যদি দেৰি হৈ যায় বোলে ইয়াতে শেষ হৈ গ'ল 5টামান বাজিলে কিবা অনুষ্ঠান প্ৰতিষ্ঠান থাকোঁতে অলপ সন্ধ্যা হৈ গ'ল তেতিয়াতো খোজকাঢ়ি গৈছা তোমালোক আমি খোজকাঢ়ি গৈছোঁ কেতিয়াবা ছাৰসকলে আমাক লৈ যায় আমাক লবনঘাটত গাড়ীত উঠালৈকে মানে সহায় কৰি দিয়ে আৰু ইমান ধুনীয়া ইমান মৰম আৰু শ্ৰদ্ধা আচলতে সেইকাৰণেই চাগে চৰকাৰে মডেল কলেজ বুলি নাম দিছে আচলতে মই কৈছোঁ যে কলেজ গভৰ্ণমেণ্ট কলেজ আৰু মডেল কলেজৰ মাজত কিন্তু পাৰ্থক্য আছে আপুনি এবাৰ আহিলে অনুভৱ কৰিব পাৰিব নমস্কাৰ জনাইছোঁ আৰু যদিহে আপোনালোকে যোগাযোগ কৰিব বিচাৰে ইয়াৰ যোগাযোগৰ নাম্বাৰ মই নিশ্চয়কৈ প্ৰিন্সিপাল ছাৰৰ অনুমতি সাপেক্ষে তেখেতৰে হওক বা এই কলেজখনৰ যি অফিচ যি কাৰ্যালয় চলায় কাৰ্যালয়ৰ দাদাগৰাকীৰ মই নাম্বাৰটো আমাৰ মোৰ পেজৰ সৈতে সংযোগ কৰি দিম সেইখিনিৰ পৰাও আপোনাৰ উপকাৰ হ'ব গতিকে এইখিনিয়ে আছিল কথা অপেন ইউনিভাৰ্চিটিৰ ষ্টাডি চেণ্টাৰ আছে কোনোবা যদি যোগাযোগ কৰিব বিচাৰে প্ৰিন্সিপালৰ লগত যোগাযোগ কৰিব তেওঁলোকক মই ধন্যবাদ জনাইছোঁ আৰু অভিভাৱকসকল আৰু এটা কথা মই এজন অভিভাৱকৰ পৰা জানিব বিচাৰিছোঁ এনেই আগতে আমি খুব শুনো কাৰ্বি আংলঙত পথ বন্ধ দিয়ে বিভিন্ন সময়ত এটা সময়ত হৈছিল এতিয়া তেনেকুৱা ধৰণৰ নাই এতিয়া নাই এতিয়া একদম বন্ধ এইকেইটা নাই এইখিনি আছিলে কথা গতিকে ধন্যবাদ জনাইছোঁ নমস্কাৰ